প্ৰথমতে সকলোকে নমস্কাৰ জনাইছো। আমাৰ এই ভিডিঅ'টোত বহুতখিনি ভুল-ভ্ৰান্তি হ'ব পাৰে, তাৰে কাৰণে মই আগতীয়াকৈ কৈ থৈছো। যদি ক'ৰবাত আপোনালোকে ভুল-ভ্ৰান্তি দেখা পায় তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি কৈ দিব কোনখিনিত ভুল হৈছে। আমি ভাল কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ। হেৰি শুনছা? হেৰি শুনচোন। আমাৰ বোলে সদ্যকাই আহিব। তাহো এতিয়া এইমাত্ৰ মোক ফোন কৰছি। তই চাহ এটা কৰি থবি, মই বাজাৰৰ পৰা পতকে মোনাখান আনি দিছো মোক। দে মোনাখান আনি দি তই পটাপট। কি কিবা আনবা লাগে? ধৰা অলপ কিবা মাছ মাংসৰে বজাৰ কৰি লৈ আহিব। দেচোন যদি পাওঁ মই গোটেইখিনি লৈ আহিম দে। দে অ মা আমাৰ ঘৰতে কৰিম আৰু লাগিব নেকি? ঘৰতে কৰিম আহিব। এ মজা তাহাৰ যে পল্লৱী আছে তাইও আহিবনে? তাইও আহিব। তোক কৈছে কিবা লাগে? নাই দে। শুনছো সেই বাৰীত খাব লাগে, এটা ধৰক দিয়া আছে, সেইকেইটা আনি মাত্ৰ পানী চানি খুৱানি খুৱাই বান্ধি থবি। আই যাই পাইছো অলপ আছে আৰু তোৰ এই ৰবাচোন ৰবা, এইখিনি টমটম নাই, অলপ আগক লৈকে চাওঁচোন, আস্তে আস্তে আহি থাকা। হেৰা শুনছা? হেৰা এ দোকানত মাংস নাপালোৱে, কালি আনিম দে, আজি এইখিনিয়ে লওঁ। কালি আনিম দে তেনে। দে তই যা ভাতত লাগলি, মই কাহা কাটা ফোন কৰি লওঁ। কেখনি পালা আহি কিনে দে যা। এই ৰবাচোন ৰবা, ফোন এটা আহিছে। হেল্ল' হেল্ল' কেখনি পালি ধুম আহি? এই পাইছোৱে দে, বেছি নাই আৰু। হয় নেকি? দে বাছে মই তিনিআলিক লৈকে আহি আছো দে। আহি থাক দে, আহি থাক, আস্তে আস্তে যাই আছো দে। দে দে দেউতা ময়ো যাম। দে দে পটা পটা বল বল আজো দেউতা তাহাৰ দেখোন ইটাক লগে দেখা দেখিয়ে নাই। মই তেতিয়া মাত্ৰ ফোন কৰিছিলো, ক'ত বা আছে? ৰচোন মই আৰু এটা ফোন কৰি লওঁ এতে ৰ। হেল্ল' হেল্ল' আমি তিনিআলিটো পালোৱে, তোহাৰটো দেখা দেখিয়ে নাই ইটাক লগি। নকবে দে আৰু, এতে পিলপিলি গাড়ী নাপালোৱে আৰু। হয় নেকি? দে দে পটা পটা অলপমান আগে যাই আছো দে আমি। দে পাইছোৱে আহাৰ, বেছি টাইম নাই আৰু। দেউতা নোৱাৰো আৰু, মোৰ ভৰি বিষাই গৈছে। কি যে বিপদত পৰিলো, নাহিলেই হলে হ'ল। আহি পালি দেখোন। পালো দে কিবাকে। দে দে বেগটো মোকে দি। বহুত কষ্ট হৈছে নকবি দে, আৰু আমাৰ এইটো বেটাৰী গাড়ী এনেকে নাপাৱে, গম পা না? দে পালো দে। হেৰা শুনছা? আহোঁ আহি পালা, আচাৰ কখন আনি দিছো। ধৰিছে পিছে দুং ভালো পালে আহি পালি? পালো দে। নকবি দে দাদা, মোৰ মাক জীয়াকে মোৰ মাথা নষ্ট কৰি দিছে। দেখা নাই নেকি কেনেকুৱা ৰাস্তা? মই এই ৰাস্তাত খোজ কাঢ়িব পাৰো নেকি? তুমি এতিয়া গাঁৱত বিয়া হৈছ, অলপ খোজ কাঢ়ি অহা যোৱা কৰিবই লাগব। হ'ব দে, এতিয়া আৰু তুমি কিয় তৰ্ক কৰিব লাগে? নহয় দাদা, আহোঁ মাক জীয়াকে বহুত জ্বালা কালা কৰি নাছিলো। অলপ গাঁৱৰ ৰাস্তা এনে খালা পাব হ'ব পাৰে দেই। হ'ব দে। শুনছ না নাই? দীপৰা হ'ল দেখোন, এতিয়া উঠা নাই, উঠা বেলা হ'ল। উঠো ৰবা, কিমান দেৰি হলে? উঠো নহয়, উঠাচোন অলপ।
বৌক সহায় কৰি দিয়া কামত আপোনাৰ পৰা আৰু মোৰ শান্তি নাই আৰু মুখ হাত খানি ধুই মই চাহ বাকো দাদা খেতি ভাল হৈছে না এইবাৰী নকবি দে যিয়ে বতৰ এই বতৰতে গোটেইখিনি পকাই খাই গেল দিচোন দি মোক কদলখন দি অলপমান ময়ে মাতি দিম দে বাছে তই কইখিনি কৰে মই ছাগল কথা পানী দিম যা মই অলপ মাতি দিম যা ও বললো ভিতর ঘুমে উঠা হয় না নাকি দে উঠ উঠলো বা কেইটানো বাজিছে ওয়া 10টা বাজে ইমান দেৰি লৈ কোনবা ঘুমে থাকে নেকি 10টা বাজিছে উঠলো বা দে ও উঠি কিনে সোনকালে মুখ হাত ধুই ল তাৰ পিছত আমি দুটা অলপ ফুৰবা যাম যাম আছে মুখ হাত ধুই কিনে ধুই ল কি হা মোবাইল টিভি থাকাত কৰি অলপমান বৌক সহায় কৰি দিবা নহ'লে তেতিয়া কৈছিলো যেতিয়া হ'লে মোবাইল মই এইবিলাক কাম কৰিব নোৱাৰো দে তুমি এতিয়া ইমান কথা ক'ব লগা নাই তুমি এতিয়া বৰ্তমান গাঁৱত আছা চহৰত নাইতো যোৱা পটাপট কাম কৰি দিনা অলপ এইখনে আমাৰ গাঁও কেনে লাগিল তোৰ ভালে লাগিছে কিন্তু চৰাচৰি কথা মাতব মানে আৰু বেছি ভাল লাগিছে কেনে তোহাৰ দৰে নহয় তোহাৰ তাতে তো একলাই গাড়ীৰে মাত এইটো কেনে বাজি আছে মইহে জানো এতে থাক নহ'লে তই গুৱাহাটী যাব নালাগে দে আৰু মানুহ থাকিব নিদিয়ে নহয় মোক হয় নেকি কি খবৰ তোমাৰ আছো দে নগৰাকে বাকী তোৰ আছো দিয়া ময়ো আৰু এনেকে পিছে গাৰ্লফ্ৰেণ্ডৰ খবৰ কেনে নাই মোৰ এইগিলাখান মোৰতো তোকে ভাল লাগে কি ভাবি আছা বিকাশ নাই একো যাই থাকো নহ'লে মাহত বিচাৰি থাকো হৈ গ'লা বলা বিপদত পৰিলো মই ঘৰ মুচিবা দিছি এলাখান তুমি কি কৰছ নালগে নহয় এলাখান মই কৰিম নহয় তোমাৰ এনে গানে এগলাখান কৰা মই কৰিম দে থ নালগে থ পাৰিম দে বাইদেউ মই এইবিলাক কাম কৰা অভ্যাস আছে হয় নেকি তেনেহ'লে কৰা দে এইখিনি কৰা কৰি পিনে আহা ভিতৰলৈকে মই তাতে কিবা কিবি কৰোঁ দে আহি থাকা পাৰো বুলি কিয় ক'লো মই মোৰ এইবিলাক কৰা অভ্যাস নাই